নমস্কাৰ আজি এটা খুব গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ হেয়া হল ব্ৰেকআপ যিসকল প্ৰেমিক বা প্ৰেমিকাৰ ব্ৰেকআপ হৈছে তেওঁলোকৰ বাবে ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ আহকচোন আৰম্ভ কৰোঁ ব্ৰেকআপ যেতিয়া প্ৰেমত ব্ৰেকআপ হয় তেওঁহে ভালদৰে বুজিব যাৰ ব্ৰেকআপ হৈছে চকু মেলি থাকিলে চকু পানীৰে ভৰি থাকে আৰু চকু জপালেও টোপনি আহিবলৈ নিদিয়ে উশাহ নিশাহ বন্ধ হৈ যাব যেন লাগে মুখৰ হাঁহি নাইকিয়া হৈ যায় কতো যেন থাকিবলৈ শান্তি অনুভৱ নহয় সকলো সময়তে মনটো অস্থিৰ হৈ থাকে কেতিয়াবা এনে লাগে যেন সকলো শেষ কৰি পেলাম এনেকুৱা অনুভৱ সকলোৰে হয় হি লৰাই হওক বা ছোৱালীয়ে হওক যেতিয়া ব্ৰেকআপ হয় কাৰোবাৰ বাবে এই ব্ৰেকআপ যে বহুত কষ্টকৰ যাক লৈ অলেখ অযুত সপোন দেখিছিল যাক লৈ কল্পনা কৰিছিল এখন সুন্দৰ ঘৰ লগতে ধুনীয়া এখন সংসাৰ এইটো কৰিম সেইটো কৰিম আৰু যে কটকি বিশ্বাসে কৰিব নোৱাৰে যে যোৱাকালিলৈকে যাৰ সৈতে ইমান এটা ভাল সম্পৰ্ক আছিল তেওঁ আজি মোৰ সৈতে নাই যাৰ লগত সকলো সময়তে কথা বতৰা পাতিছিলোঁ মোবাইলত চেটিং কৰিছিলোঁ প্ৰত্যেকটো সময়তে কি কৰি আছে কি কৰা নাই গা ধুলেনে নাই ভাত খালেনে নাই খবৰ লৈছিলোঁ বা লৈছিল সেইজনে আজি নাই সময়বোৰ যেন নাযায় আৰু নোপোৱায় চকু দুটি মুদিলেই সেই স্মৃতিবোৰ ভাহি আহে যিবোৰে মনটো আৰু বেছি অস্থিৰ কৰি তোলে কাম বন একোতেই মন নবহে একোৱেই কৰিবলৈ মন নাযায় খাবলৈ মন নাযায় ক'তো ওলাই যাবলৈ মন নাযায় নিসংগ পৰিৱেশটোৱে যেন বেছিকৈ ভাল লাগে এনেকুৱাই নহয় জানো কাৰোবাৰ সৈতে ব্ৰেকআপ হোৱাৰ পিছত যেতিয়া দুজন ব্যক্তিৰ মাজত প্ৰেম হয় তেতিয়া কোনে বিচাৰিব যে তেওঁলোকৰ মাজত বিভেদ আহক এনেকুৱা এটা চিটুৱেশ্যন আহিব বুলি কোনেও আশা নকৰে সেই ব্ৰেকআপ যি কাৰণতে নহওক কিয় হয়তো তাত আপোনাৰো ভুল থাকিব পাৰে সন্মুখত থকাজনৰো ভুল থাকিব পাৰে পৰিয়ালৰ প্ৰেছাৰটো হ'ব পাৰে নাইবা কোনোবা তৃতীয় পক্ষৰ বাবেও হ'ব পাৰে কিন্তু এটা কথাও সত্য যে ব্ৰেকআপেই হয় কিন্তু আপুনি যিবোৰ কৰি আছে এয়া ঠিক হৈছে জানো কোনোবাই আপোনাক প্ৰেমত বেয়াকৈ আঘাত দি গ'ল বুলি সকলোটো শেষ কৰি পেলাব নোৱাৰি আগফালে ইমান দীঘলী এটা জীৱন পৰি আছে এজনী ছোৱালী বা এজন ল'ৰাৰ কাৰণেতো জীৱনটো ধ্বংস কৰি পেলাব নোৱাৰি ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ঠিকেই যাক আপুনি সঁচা অন্তৰেৰে ভাল পাইছিল যাক আপুনি বহুত বিশ্বাস কৰিছিল যাৰ আপুনি সকলো কথাকে গুৰুত্ব সহকাৰে লৈছিল তেওঁৱে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিলে তাৰ বাবে দুখটো লাগিবই সেইটো বুজিছোঁ কিন্তু বাকীবোৰ আপোনাৰ মা দেউতা ককাই ভাই বাই ভনী সেইবোৰ তেওঁলোকৰ প্ৰতিও আপোনাৰ দায়িত্ব নাই জানো নে তেওঁলোকৰ কাৰণে আপোনাৰ একো কৰিবলগীয়া নাই এবাৰ ভাবকচোন ঘৰৰ মানুহখিনিয়ে আপোনাক লৈ কিমান আশাবাদী আপোনাৰ যদি ভণ্টি থাকে তাইও আপোনাক সকাহ দিবলৈ ক'ব মই কিন্তু দাদাৰ বাবে নৱজনী নিজে পচন্দ কৰিম দেই যদি ভাই থাকে সিও ক'ব বাদ দে তই তাতকৈ আৰু বহুত ভাল ছোৱালী পাবি ছোৱালীৰ ক্ষেত্ৰত হয়তো এনেকৈও ক'ব যে যি হ'ল ভালেই হ'ল দে সি ল'ৰাটো এনেও ভাল নাছিল তোৰ বাবে এইবাৰ আমি এটা ভাল ল'ৰা চাম সেয়েহে কৈছোঁ প্ৰেমত ব্ৰেকআপ মানে সকলো শেষ নহয় আপোনাৰ ভৱিষ্যত জীৱনটোক লৈ হয়তো বহুত প্লেনিং আছে হয়তো বহুত কিবা কিবি কৰিবলৈ মন আছে সেইটোত বেছিকৈ গুৰুত্ব দিয়ক কিছুদিনটো মন বেয়া লাগিবই খাবলৈ মন নাযাব টোপনি নাহিব চকু দুটি মুদি দিলে সেই ভাল লগা ক্ষণবোৰ মনত ভাহি আহিব আৰু বহুত আঘাত লাগিব যিকোনো কাম কাজতে মন নবহিব তথাপিও লাহে লাহে মনটোক বান্ধিবলৈ চেষ্টা কৰক নিজকে বুজাবলৈ চেষ্টা কৰক যে যিয়ে আপোনাক বিশ্বাসঘাতক কৰিব পাৰে যিয়ে আপোনালোকৰ সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিবলৈ কুণ্ঠাবোধ নকৰিলে তাৰ কথা মই ভাবি কিয় সময় নষ্ট কৰিব লাগে আৰু এটা কথা যে যিয়ে আপোনাক ইমান দিনে বুজি নাপালে তাৰ কথা ভাবি ভাবি আৰু দুখ কৰি নিজৰ জীৱনটোক নিজে কষ্ট দিয়াৰ অৰ্থই বা ক'ত দৰকাৰ নাই তাতোকৈ বহু গুণ ভাল এজনী ছোৱালী এজন ল'ৰা হয়তো আপোনাৰ বাবে ৰৈ আছে ব্ৰেকআপৰ পিছত এক্সক যদি পাহৰিবলৈ চেষ্টা কৰিও পাহৰিব পৰা নাই তেতিয়াহ'লে কেইটামান দৰকাৰী টিপছ আগবঢ়াইছোঁ যিয়ে আপোনাক যথেষ্ট সহায় কৰিব যিকেইটা টিপছ দিবলৈ ওলাইছোঁ গোটেইকেইটাই অতি দৰকাৰী সেয়েহে ভিডিঅ'টিৰ মাজতে স্কিপ নকৰিব প্লিজ কাৰণ টিপছকেইটা আপোনাৰ বাবে আগবঢ়াইছোঁ পোনপ্ৰথমে আপোনাৰ এক্সৰ মোবাইল নাম্বাৰটো ডিলিট কৰক আপুনি আপোনাৰ মনটো দৃঢ় কৰি লওক যে ভৱিষ্যতে আৰু কেতিয়াও এক্সৰ মোবাইল নাম্বাৰ পুনৰ কালেক্ট কৰাৰ ইচ্ছা মনলৈ নানে 2 নম্বৰত আপুনি হোৱাটছএপ খোলক আৰু এক্সৰ লগত হোৱা যিমান ছেটিং আৰু মেছেজ আছে সব ক্লিয়াৰ কৰক আৰু লগে লগে ব্লক কৰক 3 নম্বৰত এক্সৰ যিমান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সেই প্ৰফাইলসমূহৰ পৰা ওলাই আহক আৰু ব্লক মাৰক কাৰণ কৰবাত যদি আপোনালোকৰ কানেকশ্যন হৈয়ে থাকে তেতিয়াহ'লে পাহৰিব কেনেকৈ
4 নম্বৰ টিপছটো হ'ল আপোনাৰ মোবাইল আৰু লেপটপৰ গেলেৰীত এক্সৰ যিমান ফটো আৰু ভিডিঅ' ছেভ কৰা আছে সকলোবোৰ ডিলিট কৰক ফটো আৰু ভিডিঅ'সমূহ ডিলিট কৰোঁতে মনত অকণমান দুখ লাগিব পাৰে তথাপিও ডিলিট কৰক কাৰণ আপুনি যদি সঁচাকৈয়ে সেই স্মৃতিবোৰ পাহৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ গেলেৰীত ছেভ হৈ থকা ফটো আৰু ভিডিঅ'সমূহে আপোনাক কেতিয়াও স্মৃতিবোৰ পাহৰিবলৈ সুবিধা নিদিব যাৰ কাৰণে অনাগত দিনবোৰত ই সদায় আপোনাক আঘাত দিয়ে থাকিব 5 নম্বৰ টিপছটো অতি গুৰুত্বপূৰ্ণ ৰিলেশ্যনত থকা সময়ত আপুনি হয়তো কিবা কিবি গিফ্ট দিছিল নিশ্চয় আপোনাকো দিছিল মৰমত দিয়া গিফ্টবোৰ সৰুৱে হওক বা ডাঙৰে হওক বহুত আদৰৰ মই আজি আপোনাক কৈছোঁ সেইবোৰ আঁতৰাই পেলাওক যিজনে আপোনাৰ সঁচা মৰম বুজি নাপালে সেইজন ব্যক্তিয়ে দিয়া গিফ্ট লগত ৰাখি আপুনি কি কৰিব হয়তো কৰিব পাৰিব কেতিয়াবা ভাল লগা ক্ষণবোৰৰ স্মৃতি ৰোমন্থন বা হ'ব পাৰিব কেতিয়াবা নষ্টালজিক মইতো কৈছোঁ আপুনি আপোনাৰ মানি বেগ পাৰ্চ বা ফলেটত ৰখা পাছপোৰ্ট সাইজৰ ফটোখনো এতিয়াই দলিয়াই দিয়ক আৰু ইয়াৰ ব্ৰেকআপ হোৱাহে চাদি নেহি সেই সকলোবোৰ স্মৃতি সকলোবোৰ গিফ্ট সকলো কানেকশ্যন কাটি দিয়ক নিজৰ জীৱনটো নতুনকৈ গঢ় দিবলৈ চেষ্টা কৰক নিজৰ প্ৰব্লেমৰ কথাখিনি ঘৰৰ পৰিয়ালৰ মানুহকো ক'ব পাৰে পৰিয়ালৰ লোকে আপোনাক সদায় ছাপোৰ্ট কৰিব আৰু সহায় কৰিব বিশ্বাসী বা বেষ্ট ফ্ৰেণ্ডছৰ লগতো কথাসমূহ শ্বেয়াৰ কৰিলে নিশ্চয় মনটো পাতল লাগিব আৰু অলপ চলপ ফূৰ্তি কৰিলে কথাবোৰো পাহৰি থকাত সহায় হ'ব আৰু এটা খুব দৰকাৰী কথা ব্ৰেকআপ হোৱাৰ পিছত বহুতে নিজৰ মানসিক ভাৰসাম্য হেৰাই যোৱা যেন বিহেভ কৰে কেতিয়াবা প্ৰতিশোধ ল'ব বিচাৰে বা নিজকে শেষ কৰি দিব বিচাৰে কিন্তু সেয়া একেবাৰে ভাল সিদ্ধান্ত নহয় আৰে ব্ৰেকআপহে হৈছে ইমান ডাঙৰটো ঘটনা হোৱা নাই এজনী ছোৱালী বা এজন ল'ৰাৰ বাবে কিয় নিজকে শেষ কৰিব লাগে কিয় নিজৰ হাত কাটিব লাগে কিয় নিজৰ শৰীৰটো ঘূণীয়া কৰিব লাগে কিয় নিজকে ইমান আঘাত দিব লাগে কাৰ কাৰণে কৰিছে তেনেকুৱা তাৰ কাৰণে যিয়ে আপোনাক বিশ্বাসঘাতক কৰিলে কি দৰকাৰ কাৰোবাৰ বাবে নিজৰ জীৱনটোক ইমান কষ্ট দিবলৈ শেষত এটাই কথা ক'বলৈ বিচাৰিম একবাৰ ৰিলেশ্যন ব্ৰেক হোৱাৰ পিছত পুনৰ সেই ৰিলেশ্যনৰ বাবে অপেক্ষা নকৰিব যিজন গুচি গ'ল যাবলৈ দিয়ক যিমান পাৰে পাহৰিবলৈ চেষ্টা কৰক ৰিলেশ্যন ব্ৰেক হোৱাৰ পিছত নিজকে সঠিক দিশত আগবঢ়াই লৈ যোৱাটো বহুতেই প্ৰয়োজন তাতহে বেছিকৈ গুৰুত্ব দিয়ক মাত্ৰ নিজকে নিজে সান্তনা দিয়ক হয়তো আপোনাৰ ভাগ্যতে নাছিল হয়তো তাতোকৈ এটা ভাল ৰিলেশ্যন আহি থকা দিনত আপোনাৰ বাবে ৰৈ আছে এইটোও সত্য যে যিকোনো ঘটনাই মানুহক এটা শিক্ষা দি যায় হয়তো সেই ব্ৰেকআপেও আপোনাক কিবা ভাল কথাকে শিকাই থৈ গ'ল আজিলৈ এৰিছোঁ ভিডিঅ'টি কেনেকুৱা পালে জনাব চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন পুনৰ লগ পাম থেংক ইউ গুড বাই